Hello everyone, welcome to my channel. এয়া হৈছে আমাৰ আজি ফাৰ্মত ইয়াৰ এণ্ডিং খানা। ভিডিঅ'টো শেষলৈকে চাই থাকিব। পচলা মালা নেকি বাৰু ৰঞ্জিত? ৰান্ধনি গৰমত কাপোৰ খুলি গেঞ্জি হৈ গ'ল। এইফালে মাটন একদম মাথানিয়া জলকীয়া। আচ্ছা পাখা ন? সৰু খাচী বঢ়িয়া। ইফালে জুই দপদপনি চাওক। মানুহৰে দপদপনি চাব নে জুই দপদপনি? জলকীয়া ভাজি। ইয়াত কিমান জলকীয়া দিছা? আধা কেজি জলকীয়া আৰু এয়া এবাল্টিং পচলা। আৰু এয়া হৈছে পচলাৰ দুখ। ইয়াত আমি বৰ ধুনীয়াকৈ আঞ্জাবোৰ ৰাখি থৈ দিম। ইয়াত বিলাহী আৰু কৰ্দৈ টেঙা মাছৰ জোল বনাবলৈ। আৰু এয়া বৰ মজা একদম জহা কোমোৰা। ইয়াৰে 3টামান জহা কোমোৰা পিছে মেঘালয়ৰ পৰা আহিছে। এয়া আমাৰ খেতিত হোৱা ফ্ৰেছ ধনিয়া। ইয়াতে মা একদম আৰামত ৰ'দ পোৱাই আছে। এইখন হৈছে আমাৰ একেবাৰে বৃন্দাবন, বুজিছেনে? গুৱাহাটীৰ বিৰুবাৰীত থকা আমাৰ বৃন্দাবন। পিছে এইবোৰ কিহৰ গছ গম পাইছে নাই? এইবোৰ হৈছে ছজিনা, মৰিংগা। খুব ডিমাণ্ড মাৰ্কেটত মৰিংগা পাউডাৰ। আৰু আপুনি তলত চব বেঙেনা খেতি দেখিব। এইবোৰ হৈছে আমাৰ হাঁহবোৰ পুখুৰীৰ পৰা আনি ইয়াত ৰখা হৈছে। নহ'লে হাঁহে এনেকুৱা বেঙেনাৰ পাত খায়, বুজিছে? গোটেই বেঙেনাৰ পাতবোৰ খাই পেলায়। আৰু সেইকাৰণে হাঁহবিলাকক ইয়াতে নেট দি মেলি দিয়া হৈছে। আৰু ইয়াতে বাচি থকা হৈছে কোৱেলবোৰ বৰ অকণমানি। এয়া হাঁহ চাৰিওফালে। আৰু এয়া হৈছে আমাৰ ছজিনাৰ খেতি আৰু তলে তলে চব বেঙেনা। এয়া পূৰা কৰ্দৈ বিলাহী মাছৰ জোল। হ'ব না? বাৰীৰ পৰা ধনিয়া একদম ছিঙি আনি ধনিয়া নিদিলে দালি ফিনিচিং। এতিয়া এইখন যেতিয়া ভকাই উতলিব, গোটা জিৰা, নহৰু, শুকান জলকীয়া, তেজপাত আৰু পিঁয়াজ জ্বলাই ফোৰণ। এখন খালি উতলিব লাগিব। এইফালে আমাৰ বিলাহী আৰু কৰ্দৈ দি টেঙা মাছৰ জোল। এতিয়া মাছ হিচাপ কৰিছোঁ আমি। সেইফালে 45 পিচ ওলাইছে। 45 পিচ গোটেই নিদিওঁ, বুজিছে? 35 পিচমান দিব লাগিব। খানা জবৰদস্ত। কেই পেকেট কাটিছা? আৰু আছে 5 পেকেট। এয়া নয়নে পনীৰ ফ্ৰাই কৰি আছে। পনীৰত দিয়া গ্ৰেভি ৰেডি কৰা হৈছে। কাজু আৰু মগজ অবিহনে বৰ ধুনীয়া থপথপীয়া পনীৰ গ্ৰেভি হেনো নহয়। আৰু বেকাৰী বিস্কুট আৰু চাহ কাপটো ইম্পৰ্টেণ্ট কামৰ মাজে মাজে। ইয়াত আছে একদম 7টা হাঁহ। ইয়াত যাব কোমোৰাৰ লগত। এইটো হৈছে আমাৰ ৰেবিট থকা ঘৰ। আজি কোন আহিছে? জিয়া বা মামা। সেয়া এতিয়া আমাৰ 3টা ৰেবিট আছে। জিয়া একদম খুশ। এয়া হৈছে মা হাই কোৱা। হেল্ল'। চুন্নু মুন্নু বৰ মৰম লগা। বৰ ডাঙৰ ঘৰ বনাই দিছে। বেছি নাই
এয়া ছজিনা গছৰ তলত এয়া হাঁহবোৰ হাঁহে আকৌ আমাৰ বেঙেনাৰ পাত বৰ ভাল পায় সেইকাৰণে বেঙেনাৰ খেতি এইখিনিতে কৰা নাই গোটেই হাঁহবিলাক সিহঁতে এতিয়া আৰাম কৰিছে দিনৰ ভাগত ৰেণী চাই এইফালে চব হাঁহ এইফালে আছে বেঙেনাৰ খেতি আৰু এইখিনি গোটেই ছজিনা খেতি আৰু ইয়াতে আছে আমাৰ কোৱেল সেইবোৰ গোটেইখিনি ব্ৰইলাৰ মুৰ্গী আৰু এয়া আছে চব কোৱেল এইবোৰ মৰম লগাকে হেল্ল' এয়া টোটেল 3টা তৰপকৈ আছে চাৰিওফালে কোৱেল খুব স্বাস্থ্যকৰ খুব শিশুবিলাকৰ কাৰণে ভাল ডায়েবেটিছ বেমাৰী বয়সস্থ লোক প্ৰত্যেকৰে গৰ্ভাৱস্থাত থকা প্ৰত্যেকৰে বাবে খুব পুষ্টিকাৰক হয় ইয়াকে বনোৱা ঘৰটি আৰু এয়া গোটেইখিনি হৈছে ছজিনা খেতি আৰু এইবোৰ চব হৈছে বেঙেনা খেতি যেনি চাই চব তলত বেঙেনা খেতি আছে এদিনৰ মূৰে 15-20 কেজি আমাৰ বেঙেনা ওলায় আৰু এইটো বিক্ৰী কৰোঁ কোনো ধৰণৰ সাৰ প্ৰয়োগ নহয় অকল হাঁহ আৰু মুৰ্গীৰ বিষ্ঠাবোৰ দিয়া হয় পিয়ৰলি অৰ্গেনিক ৰায়া 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 এয়া হৈছে পনীৰ এয়া জলকীয়া ভাজি এয়া দাইল এয়া হৈছে শিলঘৰীয়া মাছটো 7 কেজিৰ আছিলে এয়া হাঁহৰ মাংস কোমোৰা সৈতে আৰু একেবাৰে আগদিনাৰ পৰাই মেৰিনেট কৰি থোৱা পাঠাৰ মাংস বছৰৰ শেষৰ খানাটি পৰিয়ালৰ সৈতে খুব ধুনীয়াকৈ মিলি খালোঁ আপোনালোকৰ বছৰটো ভালেই যাওক ভিডিঅ'টি চোৱাৰ বাবে